নমস্কাৰ, মই ৰূপম কলিতা আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছোঁ। যিকেইটা খবৰ এগৰাকী অসমীয়া নাগৰিক হিচাপে আপুনি মই জনাটো খুবেই প্ৰয়োজন আৰু এই বাতৰিকেইটা মই এটা এটাকৈ বিতংভাৱে জনাই যাম। গতিকে শেষ মুহূৰ্তলৈকে ভিডিঅ'টি চাই থাকিব। ৰাজ্যবাসীলৈ আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। উৎকট গৰমৰ মাজতে ৰাজ্যত এতিয়া অচিন ৰোগে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ কেইবাটাও প্ৰান্তত অচিন ৰোগে এক প্ৰকাৰৰ সন্ত্ৰাসিত কৰি তুলিছে সাধাৰণ ৰাইজক। অচিন ৰোগত এবাৰ 14জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু এই 14জনকৈ লোকৰ মৃত্যুৰ পাছতেই এতিয়া ৰাজ্যত হাহাকাৰ পৰিৱেশ বিৰাজ কৰাৰ পৰিলক্ষিত হয়। পৰাপক্ষত আপোনালোকে মাছ মাংস নাখাব আৰু মাছ মাংসক লৈও এতিয়া কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে। এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত ৰাজ্যবাসীলৈ এটা বিগ ব্ৰেকিং নিউজ। এবাৰ উৎকট গৰমৰ মাজতে ৰাজ্যত অচিন ৰোগৰ আতংক। অচিন ৰোগত আক্ৰান্ত হৈ ৰাজ্যত 14গৰাকীৰ মৃত্যু। এইপিনে তিনিচুকীয়া যোৰহাটত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ। লগতে মাছ মাংস খোৱাৰ পূৰ্বে ভাবক আপুনি 100 বাৰ। আৰু উজনিৰ কেইবাটাও অঞ্চলত এতিয়া নিষিদ্ধ কৰা হৈছে মাছ মাংস। ডায়েৰিয়া সদৃশ অচিন ৰোগত এতিয়া আক্ৰান্ত হৈ শিশুসহ 14গৰাকীৰ মৃত্যু। এইপিনে অচিন ৰোগত আক্ৰান্ত হৈ যোৰহাটত 3টি শিশুৰ মৃত্যু। কাকপথাৰৰ টঙনা চাহ বাগিচাত অচিন ৰোগৰো প্ৰাদুৰ্ভাৱ আৰু অচিন ৰোগৰ ফলত এতিয়া টঙনা চাহ বাগিচা অঞ্চলৰ 11জনকৈ লোকৰ মৃত্যু ঘটিছে আৰু এতিয়া অঞ্চলবাসীলৈ বাগিচা কৰ্তৃপক্ষই জাৰি কৰিছে সতৰ্কতা। পুনৰবাৰ জনাইছোঁ, অচিন ৰোগত আক্ৰান্ত হৈ এতিয়া বহু লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। উৎকট গৰমৰ মাজতে ৰাজ্যত অচিন ৰোগৰ ভয়াৱহ আতংক। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ। অসমত পুনৰবাৰ ভয়ংকৰ ট্ৰেইন দুৰ্ঘটনা সংঘটিত হৈছে। উজনিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এই ট্ৰেইনতেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান মুহূৰ্তত এক অশান্তময় পৰিৱেশে বিৰাজমান কৰিছে আৰু পৰিলক্ষিত হৈছে। অসমৰ কোন প্ৰান্ততে ভয়ানক ট্ৰেইন দুৰ্ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত সবিশেষ লৈ আহিছোঁ। ৰাজ্যবাসীক জনাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা হৈছে ৰাজ্যত। লাইনচ্যুত হৈ বাগৰিল চলন্ত ৰেল। উজনিৰ পৰা গুৱাহাটী অভিমুখে আছিল ট্ৰেইনখন আৰু দুৰ্ঘটনাৰ পাছতে বন্ধ হৈ যাই পৰিছে ৰেল যাতায়াত। এইপিনে ক্ষেত্ৰীৰ বৰাহু ষ্টেচনত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। ঘটনাস্থলীত উপস্থিত থাকি ৰেলৱে আৰক্ষী আৰু এতিয়াও জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ। দুৰ্ঘটনাত বিধ্বস্ত হৈছে কেইবাটাও ডবা আৰু মালবাহী ট্ৰেইনখনত হতাহত হোৱা নাই কোনো লোক। পুনৰ ৰেল চলাচলৰ বাবে পথ সুচল কৰিছে ৰেল বিভাগে। ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। পৰৱৰ্তী ডাঙৰ খবৰ। এবাৰ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতে 3 ছাত্ৰীক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ লগতে গাৰ কাপোৰ ফলাৰ অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু তাৰ পাছতেই এতিয়া ন্যায় দাবী কৰি অৰ্থাৎ ন্যায়ৰ দাবীৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু ছাত্ৰ ছাত্ৰীসকলে থানা ঘেৰাও কাৰ্যসূচীও ৰূপায়ণ কৰিছে। কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছোঁ। এবাৰ স্কুলৰ পৰা ঘৰলৈ উভতা 3 ছাত্ৰীক আক্ৰমণ দুৰ্বৃত্তৰ। ৰাজপথতে 3 ছাত্ৰীৰ গাৰ কাপোৰ ফলাৰো ডাঙৰ অভিযোগ। ভুক্তভোগী ছাত্ৰীয়ে এজাহাৰ দাখিলৰ পাছতো ব্যৱস্থা নলোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে আৰু উক্ত ঘটনাক কেন্দ্ৰ কৰি চেঙা সমষ্টিৰ খোলাবন্ধাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চেঙাৰ খোলাবন্ধা উচ্চতৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ আৰু তেখেতসকলৰ দাবী আমাক ন্যায় লাগে, আক্ৰমণকাৰী গ্ৰেপ্তাৰ কৰাৰ শ্লোগান। অভিযুক্ত বাদশ্বাহ মিয়া, মহিদুল ইছলামৰ লগতে কেইবাগৰাকীৰ বিৰুদ্ধে এতিয়া এজাহাৰ উত্থাপন হৈছে। কাছুমাৰা আৰক্ষীয়ে আজিলৈ কোনো পদক্ষেপ নলোৱাৰ অভিযোগ উত্থাপন হৈছে। ফলত দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে ছাত্ৰ ছাত্ৰীৰ থানা ঘেৰাও কাৰ্যসূচী। পৰৱৰ্তী ডাঙৰ খবৰ। এবাৰ ৰাজ্যৰ শিক্ষকৰ চাকৰিক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰীৰ আৰু অতি শীঘ্ৰে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। আমি লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ। জনাই আছোঁ এটা বিগ ব্ৰেকিং নিউজ। এবাৰ শিক্ষকৰ চাকৰিক লৈ বৃহৎ ঘোষণা। ঠিকাভিত্তিক শিক্ষকৰ চাকৰি হ'ব নিয়মীয়াকৰণ। প্ৰাথমিক বিদ্যালয়ত শীঘ্ৰেই সৃষ্টি কৰা হ'ব প্ৰধান শিক্ষকৰ পদ আৰু অতি কম সময়ৰ ভিতৰতে এতিয়া ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব চৰকাৰে।
আৰু শিক্ষক সন্মিলনেৰে সম্পন্ন হোৱা বৈঠকৰ পাছত এই সিদ্ধান্ত। এতিয়া শিক্ষকৰ চাকৰিক লৈ বৃহৎ ঘোষণা। ঠিকাভিত্তিক শিক্ষকৰ চাকৰি হ'ব নিয়মীয়াকৰণ। অতি কম সময়ৰ ভিতৰতে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি কৰিব চৰকাৰে নিয়মীয়াকৰণ। ৰাজ্যবাসীলৈ পৰৱৰ্তী ডাঙৰ খবৰ। এতিয়াৰে পৰা কাজিৰঙা পাৰ হওঁতে আপুনি সাৱধান হওক, কিয়নো উদ্যান কৰ্তৃপক্ষই এতিয়া জৰিমনা বিহিবৰ বাবে সাজু হৈছে। আপোনাৰ বাহনৰ গতিবেগ যদি তীব্ৰ ৰূপত হয় তেনেহ'লে আপুনি ভৰিব লাগিব পাৰে হাজাৰ হাজাৰ টকাৰ জৰিমনা। এতিয়া 6টাকৈ সেন্সৰ কেমেৰা স্থাপন কৰা হৈছে বাহনৰ গতিবেগ নিৰীক্ষণ কৰিবৰ বাবে। আৰু লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বাৰিষাৰ বাবে সাজু হৈছে এতিয়া কাজিৰঙা কৰ্তৃপক্ষ। 40 কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰি কঠোৰ হৈছে এতিয়া প্ৰশাসন। 40 কিলোমিটাৰৰ গতিবেগ নিৰ্ধাৰণ কৰি কঠোৰ হৈছে প্ৰশাসন। পুনৰবাৰ জনাই আছোঁ, নিয়ম ভংগ কৰিলে এতিয়া ভৰিব লাগিব আপুনি 34,000লৈকে জৰিমনা। এইপিনে বাহনৰ গতিবেগ নিৰীক্ষণ কৰিবলৈ 6টাকৈ স্থানত থাকিব সেন্সৰ কেমেৰা। আৰু প্ৰতিটো সেন্সৰ কেমেৰাই নিৰীক্ষণ কৰিব তীব্ৰবেগী বাহনৰ গতিবেগ। আৰু প্ৰতিটো কেমেৰাই পৃথকে পৃথকে ধৰা পেলাব বাহনৰ গতিবেগ। লগতে কেমেৰাত উলংঘনৰ বাবে জৰিমনাও হ'ব পৃথক। প্ৰতিটো কেমেৰাত তীব্ৰ গতিবেগ ধৰা পৰিলে 5,000 টকাকৈ হ'ব জৰিমনা, অৰ্থাৎ 6টা কেমেৰাত মুঠ জৰিমনা হ'ব 30,000 টকা। লগতে 2খন ইণ্টাৰচেপ্টৰ বাহনেও নজৰ ৰাখিব এতিয়া দ্ৰুতবেগী বাহনত। আৰু ধৰা পৰিলে 2,000 টকাৰো জৰিমনা ভৰিব লাগিব আপুনি। মুঠতে বাৰিষাৰ বাবে এতিয়া সাজু হৈ পৰিছে কাজিৰঙা কৰ্তৃপক্ষ। ৰাজ্যবাসীলৈ পৰৱৰ্তী এটা ডাঙৰ খবৰ, এটা সতৰ্কতামূলক খবৰ লৈ আহিছোঁ, কিয়নো গৰু ছাগলীৰ গৰাকীসকলৰ বাবে এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ। গৰু ছাগলীৰ প্ৰতিগৰাকীক এতিয়া সাৱধান হ'ব লাগিব। আৰু তেওঁলোকে নিজৰ গৰু ছাগলীসমূহক ভালদৰে চকু কাণ দিব লাগিব, কিয়নো এতিয়া বিলাসী বাহনত গৰু চুৰ কৰি ঘূৰি ফুৰিছে একাংশ লোকে। বিলাসী বাহন লৈ এতিয়া ছাগলী চুৰ কৰি ঘূৰি ফুৰিছে একাংশ দুষ্ট চক্ৰই। এতিয়া বিস্কুট খুৱাই ছাগলী লৈ যায়, তালপাত খুৱাই ছাগলী লৈ যায়। নিশা হ'লে গৰু লৈ যায়, নিশা হ'লে এতিয়া বিলাসী বাহন লৈ গৰু চুৰৰ দপদপনি বৃদ্ধি পাইছে। লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। ৰাজ্যত এতিয়া গৰু চোৰৰ নতুন কৌশল। বিলাসী বাহনত নিশা ঘূৰে চোৰ। আৰু ডিব্ৰুগড়ৰ লাহোৱাল জয়পুৰ পথত গৰু চোৰৰ দপদপনি। লাহোৱাল টেঙাখাত আৰক্ষীক চৰম প্ৰত্যাহ্বান স্মাৰ্ট চোৰৰ। এটা চিচিটিভিৰ ফুটেজে উদঙাইছে এতিয়া আৰক্ষীৰ ব্যৰ্থতা। আৰক্ষী চকীৰ সন্মুখতে দৈনিক পাৰ হয় গৰু ভৰ্তি বিলাসী বাহন। আৰু নিশা হ'লে এতিয়া ৰাজপথত গৰু টানি আজৰি উঠাই ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, য'ত নেকি গৰু চোৰে ৰাতি আহি কেনেদৰে বান্ধি থোৱা গৰু চুৰ কৰি নিছে। আৰু এতিয়াৰ পৰা আপুনি সাৱধান হওক, কিয়নো এতিয়া বিভিন্ন জেগাত উপদ্ৰৱ চলাইছে, সন্ত্ৰাস চলাইছে গৰু চোৰে। আপুনি ধৰিবই নোৱাৰিব কেনেদৰে বিলাসী বাহনত আহি আপোনাৰ গৰু ছাগলী চুৰ কৰি লৈ যাব আপোনাৰ সন্মুখৰ পৰা।